আহকচোন আজি এল'ভেৰা কেনেকৈ ৰুওঁ দেখুৱাওঁ মই দেখিছোঁ এইখিনি গোটেইখিনি এল'ভেৰা আৰু ইটো চাইডেও অলপমান আছে গোটেইখিনি হাবি গজি গছবোৰ মানে পৰি গৈছে বেকা হৈ তো ইয়াৰ পৰা বেকা হৈ যোৱা গছবোৰ মই উঘালি ল'লোঁ আৰু তলৰ যিবোৰ বুঢ়া পাত সেইখিনি কাটি দিলোঁ এইখিনি অৱশ্যে মোৰ পেলনি নাযায় বাৰু কিছুমান বেলেগ কামত মই ব্যৱহাৰ কৰিম আমি সকলোৱে জানো ছাল আৰু চুলিৰ কাৰণে গাঁঠিৰ বিষ এইখিনিৰ কাৰণে এল'ভেৰাটো কিমান উপকাৰী মই দুটা পাত্ৰত এইদৰে বাৰীৰ পৰা অলপমান মাটি ভৰাই ল'লোঁ মাটিখিনি হাতেৰে পিছত মই মিহি কৰি ল'ম বাৰু এইদৰে মাটিখিনি ভৰাই লোৱাৰ পিছত ইয়াতে মই এল'ভেৰাবিলাক ৰুম এইখিনি কৰালে মোৰ গধূলিয়ে হৈ গ'লগৈ তথাপিতো মই এল'ভেৰাখিনি ৰুম বাৰু আজি আৰু বাকী টাববিলাকো মই অলপ খেলিমেলি হৈ আছে চিজিল কৰিম মানে ভালদৰে মাটি চেঞ্জ কৰিছোঁ আজি আগৰ মাটিবোৰ সাৰ কমি গ'লে গছৰ চেহেৰাবোৰ বেয়া হৈ যায় সেইকাৰণে মই মাটিখিনি চেঞ্জ কৰিছোঁ আজি প্ৰায়খিনি ফুলৰে তাৰপিছতে এল'ভেৰাখিনি এই পাত্ৰটো সোঁ মাজতে মই এইদৰে ৰুইছোঁ ইয়াৰ পৰা দুমাহমানৰ পিছত নতুনকৈ পুলি ওলাই আহিব আৰু পুলিবিলাকো পাৰিলে উঘালি পেলাই বেলেগ এটা পাত্ৰ ৰুই দিব লাগে আৰু এজোপা শিপাটো বৰ দীঘল হৈ আছিলে কাৰণে মই এটা অংশ কাটি ল'লোঁ ইয়াৰ পৰা এতিয়া পাত্ৰটো সোঁ মাজতে এই গছজোপা ৰুই দিম আপোনালোকে বাৰু এনেকৈ ৰুৱেনে আৰু কি সাৰ ব্যৱহাৰ কৰে বাৰু ফুল ৰুওঁতে মই কিন্তু একো সাৰ নিদিওঁ এক্সট্ৰাকৈ বাৰীত অলৰেডি গোবৰ সাৰ থাকেই মাটিখিনিত সেইখিনিৰে মই ফুলখিনি ৰুওঁ তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন আৰু মই ফুলখিনি ভালদৰে দেখাই দিম এবাৰ শেষত কেনেকৈ ৰখালোঁ এইখিনি গোটেইখিনি ৰুই পেলাই এনেকৈ থৈ দিলোঁ